গাইছ আমি এতিয়া আজি ফিল্ডত আহিছিলোঁ বৰষুণ দিছি বৰষুণ এতিয়া মানে আজি বৰষুণতো দৌৰিছিলোঁ এবাৰ ল'ৰা ছোৱালীগিলা এইফালে আছে পিছফালে আৰু দৌৰি আছোঁ আজি খুব কুঁৱলী দিছিল কিন্তু কুঁৱলীৰ পিছতে বৰষুণ আহিছিল বৰষুণৰ মাজতো দৌৰিছোঁ আমি আমাৰ ইয়াতে টাইম লাগি আছে 450 টকা আছে আৰু এখন আমি কৰিছোঁ 270 টকা কৰিছোঁ আপোনালোকক ৰানিঙৰ ভিডিঅ'টো মই নেক্সট দেখাম এইখন ফিল্ডখন আমাৰ আৰু নতুনকৈ আমি বনাইছোঁ আৰু এইফালে দি এইখন বনাইছোঁ এইখন আছে 400 কৈ আছে এখন আৰু এখন আমি নতুনকৈ খুঁটি মাৰিছোঁ এইখন আমি মানে ডাঙৰ ফিল্ড ডাঙৰ ফিল্ড কাৰণে তাৰমানে এই ডাঙৰ ফিল্ড কাৰণে এখন কৰিছোঁ 400 আৰু এখন কৰিছোঁ 270 টকা এইখন ক্ৰিকেটো খেলা যায় মাজে মাজে পিছত আপোনালোক দেখাব চেষ্টা কৰিছোঁ অলপ আপোনালোক চাই থাকিব নেক্সট ভিডিঅ' এটা দেখাম মই ৰানিঙৰ ভিডিঅ' এটা আপোনালোক দেখাই আছোঁ ব্লগত চাই থাকিব আৰু কোনোবা যদি ইণ্টাৰভিউ মাৰিছে কিমান মাৰিছে কিমান মিনিটত মাৰিছে আৰু আপোনালোকে ক'ব খুজিবচোন যে নলবাৰীৰ ডিষ্ট্ৰিক্টৰ ফিল্ডখন কিমান মিটাৰৰ ফিল্ডখন হয় আপোনালোকে ক'বচোন কেইশ মিটাৰৰ আপোনালোকে জনাব।